दिनै रङिया कलेजाव दुलाराय आसाम खन्थाइगिरि जौसांनि बानजायनायाव इ लाइसि प्रज्ञार हन्धानतनि थामथि बिसानखौ बेखेवनानै होनाय जायो। दानसेयारि बे लाइसिखौ बेखेवनाय हाबाफारियाव नुजाथिदोंमोन राज्य सभानि एमपि भुबनेश्वर कलिता, गोजौ पुलिस मावख'गिरि पार्थ सारथि महन्त, गागि खन्थाइगिरि नीलिम कुमार बायदिखौ लाफानानै गोबां मानगोनां सुबुंफोरा गोदान जोलैनि गेजेराव असमिया थुनलाइखौ फरायनाय आरो गोनांथिनि फारसे नोजोर होनानै बे जौसाङा गोनांथार बिफाव लागोन होनना पार्थ सारथि बिथाङा फोरमायो। সদৌ অসম কবি মঞ্চই প্ৰজ্ঞাৰ সন্ধানত নামৰ এখন আলোচনী প্ৰকাশ কৰি আহিছে। এই আলোচনীখনৰ প্ৰথম আৰু দ্বিতীয় সংখ্যা ইতিমধ্যে অতি জনপ্ৰিয় হৈ উঠিছে। আজি এই সভাখনত এই আলোচনীখনৰ তৃতীয় সংখ্যাটি উন্মোচন কৰা হয়। আমি অসমীয়া ভাষা সাহিত্য চৰ্চাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি সকলোৱে জানো, আৰু কিন্তু নৱপ্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী উঠি আহিছে আৰু অসমীয়া ভাষা চৰ্চা কৰিব খুজিছে, তেওঁলোকক এখন উপযুক্ত ফ'ৰাম দিয়াৰ প্ৰয়োজন আছে। সদৌ অসম কবি মঞ্চই সেই ফ'ৰামখনকে আমাৰ এই নৱপ্ৰজন্মলৈ আগবঢ়াই দিছে। সেয়েহে আমাৰো দায়িত্ব আছে যে আমি তেওঁলোকক সহযোগ কৰোঁ, ৰাইজৰ দায়িত্ব আছে তেওঁলোকক সহযোগ কৰে। আৰু মই অসমীয়া ভাষা সাহিত্য ভাল পোৱা সকলোকে আহ্বান জনাইছোঁ, আমি সদৌ অসম কবি মঞ্চৰ এই প্ৰচেষ্টাত যাতে আমি সকলোৱে সহযোগ কৰোঁ, হাত যোগান দিওঁ। সদৌ অসম কবি মঞ্চৰ আজি ৰঙিয়া মহাবিদ্যালয়ৰ বাকৰিত তৃতীয় সংখ্যক মেগাজিন প্ৰজ্ঞাৰ সন্ধানত মুকলি কৰা হয়। মুকলি কৰে ৰাজ্যসভাৰ স্বনামধন্য সাংসদ মাননীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই। আৰু এই অনুষ্ঠানত উপস্থিত থাকে মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া, সদৌ অসম কবি মঞ্চৰ উপদেষ্টা ডক্টৰ হিতেশ বৰ্মন ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত শৰ্মা ডাঙৰীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আমাৰ সমগ্ৰ অসমৰ কবি মঞ্চৰ বিষয়ববীয়াসকলৰ প্ৰচেষ্টাত আমি আজি তৃতীয় সংখ্যক আলোচনী মেগাজিন মুকলি কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ সদৌ অসম কবি মঞ্চৰ বিষয়ববীয়াসকলৰ আকুণ্ঠ সমৰ্থন আৰু চেষ্টাত যি সেৱাৰ প্ৰতি সমৰ্পিত মনোভাৱ, এই মনোভাৱক সাৰোগত কৰি অনাগত অহা মাহত আমি প্ৰজ্ঞাৰ সন্ধানত ছপা আকাৰে আমি ৰাইজৰ কাৰণে মুকলি কৰিম বুলি মনস্থ কৰিছোঁ। ৰঙিয়ানিफ्राय रिजवाल हासान, इनसाइड एनी, बर'।